পণ্ডিত, বন্ধু, দিন দুখী, সুৰ, মহাধন, বিপুল, হৰি, সুখ দুখ, স্বৰ্গ, নৰক, গৃহ, ধনৱন্ত, ঈশ্বৰ, অধম নাইবা অনিশ্বৰ বিষয়ে জানি লোৱাটো উচিত। মই শিষ্যসকলৰ ক্ষেত্ৰত কৈছোঁ, ভক্তসকলৰ ক্ষেত্ৰতো সুবিধাখন যায়। ভক্তসকলে নিজে বিবেচনা কৰিব, মই ভগৱান হয়, মই ভগৱান। ভক্তসকলে নিজে বিবেচনা কৰি নিজৰ ভিতৰতে তেওঁ নিজে প্ৰশ্ন কৰি ল'ব, মই ভকত হয় নে নহয়। কিন্তু এই বাৰ্তাটো মই আমাৰ শিষ্যসকলকে দিছোঁ, ভকত। এতিয়া ভকতসকলে নিজে নিজে ক'ব লাগিব, মই ভকত হয়। শিষ্যসকলে এই কথাখিনি জানি যেতিয়া মই অন্তৰাত্মাত তেওঁলোকৰ এই কথা পাম, মই তেওঁক দাবী কৰিম আপুনি ভকত। যেতিয়া মই দাবী কৰিম আপুনি ভকত হ'ব লাগে বোলে, তেতিয়া তেওঁ জানক মোৰ শুভ দিন আহিব। মই যদি কৈছোঁ আপুনি ভকত হ'ব লাগে, তেতিয়া জানি লওক আপোনাৰ দিন মুকাল হ'ব লাগে। কিহৰ কাৰণে? মই মুক্তিৰ পথ পাম। এই কথাটো জানি ল'ব যে ইয়াতে এতিয়া মই ভাঙি দিম আপোনালোকক। আমাৰ শিষ্যসকলে ভালদৰে বুজি ল'ব, আমাৰ ভক্তসকলে বুজি ল'ব যে